দেখিলে তাৰমানে আমি যেতিয়া ঘৰৰ পৰা আমি দোকানত আহিছে তেতিয়া আমাৰ গাঁৱৰ মানুহবিলাক আমাক খবৰ দিছে আমাৰ মাকথাগাঁও বাজাৰ থাকে মানে আমাৰ এই মাকথাগাঁও বাজাৰৰ পশ্চিমফালে এটা বুঢ়াচাৰা নদী বুলি আছে তাতে এজন সৰু মানুহ পোৱালি মানে মৰি থাকাটো আমাৰ গাঁৱৰ মানুহবিলাক দেখা পাইছে আৰু তাৰপিছত আমি খবৰ পাই আমি আহি নিজেই দেখিলোঁ তাৰপিছত দেখাৰ পিছত হয় আচলতে খবৰটো আসলে শিওর হয় তার কারণে আমি আমার মাননীয় সাবকাটা আইসি স্যারক আমি খবর দিছোঁ তাৰপিছত আমার আইসি স্যার আহি আমার লগতে চাই আজি মিডিয়ার তৰফে জনোৱা হ'ল আৰু এইটো কেতিয়াৰ পৰা আছে এইটো আপুনি অলপ গম পায় নেকি আমি আসলে এইটো নাজানো আমি আজিহে শুনি পাইছোঁ তাৰপিছত আজি আহি আমি কেইটামান বজাত খবৰ পাইছে আপুনি আমি 8:10-15 মিনিটমান বাজত আমি কিমান বয়স হ'ব এইটো 4 মাহৰ পোৱালি হ'ব 4-5 মাস এনে কিবা আপোনাৰ খবৰ আছে নেকি এইটো কোনে কৰিলে কিয় কৰিলে না এইটো আমি একো নাজানো আমি গম নাপালোঁ আৰু এইটো কেনেকৈ হৈছে আপুনি গম নাপায় নিজৰ পৰিচয় মোৰ নামটো ফ্ৰিবল মোছাহাৰী মাকটাইগাঁও বিডিপি সেক্ৰেটাৰী